So hello guys, welcome back to my channel. মই Tisha Piu আশা কৰোঁ সকলো ভালে আছে। যিহেতু থাম্বনেইলটো দেখি গম পাইছে আজি কি কাৰণে অহা হৈছে, তো আজি ভাবিলোঁ চিনেমাকে চাই লওঁ। তো এইফালে দুগৰাকী মোৰ লগত আহিছে মেডাম, এইফালে পম্পী বা যোনে মোৰ ফাৰ্ষ্ট ব্লগটো চাইছিলে দাম বুকৰ, তাত পম্পী বা আছিলে, আৰু এইফালে তানিয়া বা। ওল্ড মানে যোনে নাইছে এতিয়ালৈকে তানিয়া বাক মেকআপ কৰাটো, মই মানে লিংকটো দি দিম ডেছক্ৰিপশ্যনত, তো চাই ল'ব। আৰু এইফালে দাম বুকৰ লিংকটো দি দিম, চাই ল'ব তাহাঁতৰ নতংকিবোৰ। তো আমি আজি কি চাবলৈ আহিছোঁ? আজি আমি ফাইটাৰ চাবলৈ আহিছোঁ। একো হোৱা নাই, মই ভাবিছোঁ মানে সিহঁতি কি খাব কৈ দিওঁ বুলি। এই পপকৰ্ণ খাব, এই পপকৰ্ণ খাব, মই পপকৰ্ণ আৰু কোক খাম, এই কফি খাব আৰু কোক। আজি দিনটো পপকৰ্ণ আৰু কোক। অঁ, বৰষুণ দিছে সেইকাৰণে গৰম উঠিছে। জানো তোমাৰ গা বেয়া। God please save her, save my sister. বেয়াছে নাপাবা, দুখ নকৰিবা। নাই আমি পপকৰ্ণ লৈ গৈ আছোঁ, এইফালে পম্পী ভাই গৈ আছে। নাই নপৰোঁ, চকু আছে তানিয়া বা। একচুৱেলি এইটোৱে ৰ'ব, আমি ইয়াতে বহোঁ সদায়। তানিয়া বা কাম এইবোৰ। মই মানে বুক কৰিলে এইটোৱে লওঁ, পপকৰ্ণ খাই। মই মানে চবতে মাজতে বহোঁ, মানে কি ক'ম মানে। পোৱালি। আৰু এইফালে এনেকৈ দেখাই আছে আমাক, এনেই আধা আৰম্ভ কৰি দিব পাৰে হয় নাই? চাওকচোন মেইন মানুহ আহিলোৱে যেতিয়া দিব পাৰে। অকল আমি আছোঁ অকল চা। ৱাও, আজি আমাৰ কোনো নাই। থেংক ইউ। মই যে এতিয়া লিখি আছোঁ, হিলিব পাৰিছোঁ, এইটো হিলিলে পৰি যাব। অঁ ধৰাচোন, পাৰিবা ন? মই নোৱাৰা কামেই নাই পৃথিৱীত। মই মানে গান নাগাওঁ, মোৰ মানে মাতটো ইমান ভাল, সেইটোতো কপিৰাইট লাগি যাব। দুটা কেনেকৈ ধৰিছোঁ এইটো খবৰ মোৰ ল'মেই এতিয়া। অঁ বাই বাই। ইয়াৰ আগত বেলেগ ফিল্ম দি আছিলে, তানিয়াবাৰ মতে বোলে পপকৰ্ণখিনি বোলে চিনেমা ষ্টাৰ্ট হোৱাৰ আগতে শেষে হৈ যাব বোলে। মোৰ কিয় এনেকুৱা ফিল হৈছে যে মই ষ্টাৰ্টিঙত এণ্ডিঙত যে মই কান্দিম লিখা ফাইটাৰখন যে মোৰ এইটো লাগিছে, কিন্তু মোৰ মানে চকু পানী নৰখে মানে। কিয় মোৰ ওলাই যায়। আমাৰ ছোৱালীজনী দুখ লাগে দেই, ভেৰি ইম'চনেল, ভেৰি ইম'চনেল। গাইজ হে প্ৰভু, গাইজ নাৰায়ণ, হে প্ৰভু, এই হৰিনাথ কি আছিলে, মই দি দিম মিমটো, মই দি দিম, লগাই দিম ইয়াৰ পিছত, চাই ল'ব। हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंदी ये क्या हुआ? কি ডাঙৰ কথাটো মুভি চাম। আপোনালোকক মাজে অলপ ক্লিপ দেখাই দিম, দেখাম নহয় মানে ব্লগটো দীঘল কৰিব লাগিব যে, সেইকাৰণে আপোনালোকে যদি কোনোবাই চালে ফিল্মটো চাই কেনেকুৱা লাগিলে ক'ব, মানে এতিয়া কওক কমেণ্টত। তো আমি এতিয়া চাওঁ কেনেকুৱা লাগে চাই, জনাম। মাজে মাজে আপোনালোককো অলপ দেখাম, তেতিয়া আৰু সেইটোৱে কথা। কোনো নাই বহাৰ কাৰণে আমি বহি আছোঁ পাগল টাইপ। চব ভাবিলোঁ বুলি স্পইলাৰ নিদিওঁ আৰু অলপ বেছি কৰিছোঁ। ঠিক কেনে কাটি দিম যাতে এনেকৈ ইছকে বাদ কিয় হ'ব। মিউজিক ভিডিঅ'কেইটা দেখাম। অঁ, মিউজিক ভিডিঅ'কেইটা চাব, সেইটোৱে ভাল হ'ব আপোনালোকলৈ। মোৰ এতিয়া টেনশ্যনটো এইটো, চিনেমা চোৱাৰ পিছত খাবলৈ ক'ত যাম, সেইটো মেইন খানাটো মেইন, আৰু মোৰ কাৰণেতো আৰুৱে মেইন। কিয় কি মানে এতিয়া কি ভোক লাগিছে। এনেই তাই কথা নাই যে ক'বলৈ, তাই এনেই বনাই দিছে, তাই একো ভালকৈ খানাই নাখায়। এইফালেতো নোৱাৰিছে ৰখিবলৈ। পম্পী বাই কিন্তু খোৱাত বহুত ভাল। যেতিয়া পিজিত আছিলোঁ যে বহুত খাওঁ, পম্পী বাই মানে ধুনীয়াকৈ খায়। মই যদি কিবা নহয় পম্পী বাকে দিওঁ খাবলৈ, পম্পী বাই পাৰে আৰু খাবলৈ। এজনী মই পিজিত থাকোঁতে মানে তেখেতে চব মোক বনাই মেলি খুৱাই দিয়ে আৰু। কিছুমান মানুহে ভাবে যে মই বনাব নাজানো, মই বনাব জানো নে? পম্পী বা কৈ দিয়াচোন। তাই কণী বইল বহুত ধুনীয়াকৈ কৰে। चीटिंग करता है तू, चीटिंग करता है तू। নাই তাইৰ হাতৰ মই মাংস খাইছোঁ, বহুত টেষ্টি বনাই, বহুত টেষ্টি বনাই। स्क्वाड्रन लीडर मीनल राठौड़ ऑपरेशन डेजर्ट हाउंड में वायुसेना में आप ही को मिला था ना फॉर द रेस्क्यू ऑपरेशन। किस्मत अच्छी थी, आई वाज लकी पास में थी और लैंड कर पाई। फॉर्चून ओनली फेवर्स द ब्रेव मैन। আমি এতিয়া কিমান মান আছোঁ, এতিয়া কিবা চলি আছে। মুভিটো এতিয়ালৈকে যিমান চালোঁ ন, ভাল লাগিছে, বহুত ভাল লাগিছে চাই পিনে। আপোনালোকেও চাব পাৰে, তথাপিও চাব পাৰে। আমাৰ চিনেমা
বহুত কান্দিলোঁ মই টানিয়া বাৰ মেইনলি বেছিকৈ কান্দিলোঁ উপায়ো নাই আছে যে অঁ মোৰো হেৰি কি বুলি কয় টানিয়া বাৰ এনেকৈ মোহাৰি মোক হেৰি কৰি কিন্তু চাই পিনে বহুত ভাল লাগিলে আপোনালোকে চাব লাগিব পাৰে ফাইটাৰখন বহুত বেছি ভাল লাগিলে এনেকুৱাবোৰে চাব লাগে একচুৱেলি ক'ব গ'লে ন মানে কিমান মানে এই আকৌ এই ভাগৰ একো এফেক্টে নপৰে নেকি ইম'চনেলে নহয় এজনী তাই মোক কি কৈছে তেনেকৈ তহঁতি দুজনী কান্দিছ মই নাই কন্দা বুলি মোৰ এটা পাৰ্টত মানে চকু পাতি নহওঁগৈ ভুৰে ওলাই আছে আইনৰ গুচি যাব বুলি কিমান ভয় লাগিছিলে আমি লৈ আনিব লাগিছিলে সঁচাকৈ পাহৰি থাকিলোঁ আনকি মোৰ বেটেৰীও নাই চাৰ্জ শেষ হৈছে এতিয়া আমি খানা খাম ক'ত খানা খাব লাগিছিল নাজানো মই নাই এতিয়া আমি ক'ত যাম এতিয়া আমি যাওঁ ডেভিলছ বাৰ্গাৰতে কিবা খাম বুলি ভাবিছোঁ যদি পচন্দ হয় নহ'লে আকৌ চেঞ্জ কৰিব লাগিব অ'কে ফুচকা খাব নি ফুচকা আগত খাই আহিবা অঁ সেইটোৱে তো এইফালে গৈ আছোঁ নজাৰাটো দেখাই দিছোঁ লাষ্টত গৈ থৈ তিনিচুকীয়াত মই গাইড বনিলোগৈ আৰু পম্পীবৰটো ফুৰিছা তিনিচুকীয়াত টানিয়া বা নতুন বাৰু কি নতুন তিনিচুকীয়াত জানে তাই দেখাব এতিয়া ডেভিলছ বাৰ্গাৰ ক'ত আছে দেখাই দিবা কেনেকুৱা কথাটো চোৱা মানে হেৰি আৰু মানে তাই মনত আছে কিন্তু তাই এতিয়া মনত কোনপিনে এইপিনে ইমান মিছা কথা কৈছে ন তাই নাজানো তাইক যদি দেৰি দিয়া হয় তাই হেৰাই থাকিব এইটো চা চবতে আণ্টিয়ে কৈছে আমাৰ টানিয়াক ভালকে লৈ যাব হেৰাই থাকিব টানিয়া আজিকালি ডাঙৰ হ'ল সৰু আছিলে অঁ উপায় নাই তাই ডাঙৰ হয় এইফালে গৈ আছোঁ ডেভিলছ বাৰ্গাৰ মোৰ মতে সেইখন নেকি মই কৈছিলোঁ নে নাই সেইখন ইমান মিছা ক'ব পাৰে সেনেকৈ কোৱাই নাছিলে প্ৰথম লেফ্ট বুলি কৈছিলে তাৰপৰা ৰাইট বুলি কৈছে ডাইৰেক্ট মিছা দিছে মোৰ টানিয়া বাৰ এক্সপিৰিয়েঞ্চ আছে এনেকৈ মানুহে আমাক যোৱাবাৰ এনেকৈ তিনিচুকীয়াত চাইছিলে এবাৰ আমাক চাইছে কিন্তু একো নাই আমাৰ মানে হৈ গ'ল এইটো কাৰণে আহিছোঁ যাতে ৰাস্তাৰ মাজত থাকি নাযায় টানি আনিব মাই গড চ' আমি টানিয়া বা কৃপাত পালোহি ডেভিলছ বাৰ্গাৰ এখেত টানিয়া বা তেখেতে আনিলে আমাক যিহেতু আমিতো ৰাস্তা চিনি নাপাওঁৱে টানিয়া বাই অকল তিনিচুকীয়া ৰাস্তা চিনি পায় আৰু এইফালে লুডু ষ্টাৰ্ট দিব লওঁতে লুডুৰ গুটি পেলাই কিবাহে কৰিলেগৈ গৈ আৰু এইফালে মই টানিয়া বাই বোলে গ্ৰীণ কালাৰটোহে ল'ব বোলে মানে মই ৰেডি ল'ব লাগিব উপায় নাই দেন আমি খেলিলোঁ অলপ যোনটো আমি একেবাৰে খেলিব নাজানো অলপ টাইম পাছ হ'ল পিছে বাট পম্পী বাইতো ধুনীয়াকৈ খেলিছিলে যেতিয়া টানিয়া বাৰ বাৰী আহিলে আপোনালোকে দেখিব নহয় চ' এয়া আমাৰ মহান টানিয়া বাই যোনে একেবাৰে খেলিব নাজানে বাট যেতিয়া মানে বলটো দূৰত থাকি যায় তাই আকৌ হাতেদি টানি আনে তাৰপিছতহে মাৰে মানে নাজানো তাই এইটো কি ৰুল বনালে নিজৰ ফালৰ পৰা আৰু ময়ো নাজানো খেলিবলৈ বাট ট্ৰাই কৰিলোঁ ভাল লাগিল খেলি বাট মই যোনফালে গ'ল কৰিব লাগে সেইফালে গ'ল নকৰি উল্টা ফালে গ'ল কৰি আছিলোঁ এইফালে অলপ আমাৰ দুজনীৰ পাগলামি আমাক পম্পী পাই বুজাই আছে তই য'ত গ'ল কৰিব লাগে তাত গ'ল নকৰি ইয়াত কিয় গ'ল কৰি আছ বাদ দিলোঁ আমি খেলিবলৈ তাৰপিছত যোনটো আমাৰ পৰা নহ'ব এইটো গেম চ' আমি ভাবিলোঁ আমি ট্ৰাই কৰিম এতিয়া লুডু দেন আমি আকৌ ষ্টাৰ্ট দিলোঁ লুডু খেলিবলৈ ইফালে দেখিছে তো মইতো পালোঁ ৰেড পম্পী বাই পালে ব্লু কালাৰ আৰু টানিয়া বাই লৈহে এৰিলে গ্ৰীণ কালাৰ যিহেতু তাই ভাগৰ বোলে গ্ৰীণ কালাৰ ফেভৰেট দেন তাই বাৰী আহোঁতে বেচেৰি লাভেই নহ'ল তাইও নোলালে কিন্তু পম্পী বাৰ 6 ওলাই গ'ল যিহেতু আমাৰ লুডু খেলা কমপ্লিট নহ'ল কাৰণ আমাৰ খানা আহি গ'ল
চ' আমি খানা খোৱাত বেছিকৈ ধ্যান দি লুডুটো বাদ দিলোঁ আৰু এইফালে আমি ল'লোঁ ভাৰ্জিন মহিটো এণ্ড স্প্ৰিং অনিয়ন ফ্ৰাই আৰু এইফালে পম্পীবাক মই কৈ আছিলোঁ মানে মেয়নিজখিনি খাই দিবলৈ কাৰণ মই মেয়নিজ খাই ভাল নাপাওঁ আৰু তাই মানে মেয়নিজ খাই বিৰাট বেছি ভাল পায় আৰু এইফালে মোৰ অলপ নাটক আৰু এইফালে তানিয়া বাই সুধি আছিল খাই কেনেকুৱা লাগিছে যিহেতু তাই মোৰ ভাগৰ অলপ দেৰিৰ কাৰণে ফোনটো ধৰি পিনে আমাক কেপচাৰ কৰি আছিল দেন খালোঁ বহুত ভাল লাগিলে স্প্ৰিং অনিয়নটো খাই আপোনালোকে ট্ৰাই কৰিব পাৰে যেতিয়া তিনিচুকীয়া আহিব ডেভিলছ বাৰ্গাৰত সোমাই চ' মোক কমেণ্ট ছেকশ্যন কৰি আপোনালোকে জনাবচোন কোনে মোৰ দৰে এনেকৈ গাজৰ কবি খাই বেয়া পায় আৰু মেইনলি বাৰ্গাৰ চাওমিন আৰু ৰোলত দিলেতো মই নাখাওঁৱে মই বহুত বেছি বেয়া পাওঁ আৰু এনেও মই ভেজিটেবলছ বহুত কমেই খাওঁ যিহেতু তো মই চব বাছি ল'লোঁ দেন মই একদম এটেক দিছোঁ নিজৰ বাৰ্গাৰত এণ্ড খাই পিনে বহুত বেছি ভাল লাগিলে মই বহুত দিনৰ পিছত একচুৱেলি বাৰ্গাৰ খাইছোঁ কাৰণ মই মানে ইমান বাৰ্গাৰ ফেন নহয় বাট ট্ৰাই দিব মন গ'ল চ' মই দিলোঁ আমি ডেভিলছ বাৰ্গাৰত খালোঁ বলোঁ শুলোঁ উঠিলোঁ ফটো মাৰিলোঁ ভৰি ভৰি ফটো মাৰিছোঁ আৰু এইফালে আমাৰ তানিয়া বা আগলৈ গৈ আছে তাই আমাৰ মানে ৰাস্তাবোৰ দেখাই আছে যিহেতু মই আৰু মানে পম্পী এক্সপৰ্টবোৰ আহিলে মানে দিগদাৰ হয় এইবিলাক লৈ আহিব লাগে কেতিয়াবা অঁ তাকেহে ফচি যাওঁ মই সৰু ছোৱালীবিলাকৰ একচুৱেলি মানে প্ৰব্লেমটো কি হৈছে তানিয়া বাই মানে তিনিচুকীয়াত আগৰ পৰাই থকা যে মই আৰু পম্পী বা নিওঁ মানে সেইকাৰণে একো নাজানো মানে এইপিনে আৰু এইফালে চ' মই এতিয়া ল'লোঁ আপোনাৰ কেক নাই হৈ যাব 3টা কিমান হ'ল টোটেল 210 মই কেক ল'লোঁ পম্পী বাই কি ল'বা মই একো নলওঁ একো নলয় বিকজ মোৰ ঘৰত কেক আছে কালি মোৰ দেউতাৰ বাৰ্থডে আছিলে অঁ ঠিকেই আংকল বাৰ্থডে আছে ল'লোঁ কেক মাৰ কাৰণে কাৰণ মা অহা নাই ন সেইকাৰণে তো আৰু ব্লগটো বহুত ইম্পৰ্টেণ্ট আমি এতিয়া ইয়েৰিং ল'বলৈ আহিছোঁ কিন্তু বুজি পোৱা নাই কি লওঁ ইয়েৰিঙে চাব লাগিছে তানিয়া বা এইকেইযোৰ ইয়েৰিং এইকেইযোৰ চাব পাৰা চাই লোৱা এইকেইযোৰ ভালেই এইযোৰ গোটেই পিককৰ এইটো ক্ৰিঞ্জ লাগিছে দেখিবলৈ কি লাগিছে ক্ৰিঞ্জ কিয় জানো চিম্পলত বেছি ধুনীয়া লাগে ন ইয়েৰিং এই ব্লেকযোৰ ভাল লাগিছে ব্লেকযোৰ পাতল ভি হ'ব লাগে মোক এতিয়া চবে ভাবি চাবা এই কি কৰি আছে কেমেৰাটো লৈ ব্লগ বনাই আছোঁ কি লাগে কৈ দিয়া শ্বুজ কেনে লাগে চেণ্ডেল ভাল লাগে মোৰ এনেকুৱা এইটো কমতে পাই স্নিকাৰ্ছ লাগে টাইপ বোলে স্নিকাৰ্ছ লাগে এতিয়া কোনফালে সেইফালে যাম এইফালে গোটেই ইণ্ডিয়াৰ ফ্লেগ লাগি আছে যিহেতু ৰিপাব্লিক ডে হৈ গৈছে ন সেইকাৰণে ৰাফ ইউজৰ কাৰণে লাগে তাইক ৰাফ ইউজৰ কাৰণে লাগে হেৰি কি বুলি কয় তাতকৈতো মই হেৰিয়ে প্ৰিফাৰ কৰোঁ কি বুলি কয় শ্লিপাৰ্ছ নহয় এইযোৰ আকৌ অঁ ক্ৰক্স বেষ্ট আমাৰ তিনিচুকীয়াত বজাৰ কৰিবলৈ বহুত ভাল চব বস্তু সস্তা হৈ যায় যদি লাগে লোৱা এদিন থিয়কাই নথবা দুজনীয়ে কিবা পচন্দ আহিছে ধুনীয়া লাগিছে কিবা ফৰ্মেল হেন লাগে ফৰ্মেল লাগে কিন্তু ফৰ্মেল নাপাইছোঁ ইমান চব বিচাৰা পাবা নাপাওঁ কিয় নাপাবা মোৰ মই বস্তু চুজ কৰিলে মোক বহুত এটা ধৈৰ্য লাগে মই সেইটো কাৰণে পচন্দ নহয় মই কাৰণে নাচাওঁৱে মোৰ উইদাউট মা মোৰ একো বস্তুৱে নহয় মোক এতিয়া আমাৰ যিমানখিনি দৰকাৰ হয় বজাৰ কৰি আমাৰ হৈ গ'ল আমি বজাৰ কৰিব কাৰণে মই অকল বস্তু কিনিলোঁ আৰু কোনে একো কিনাই নাই
তো আমি এতিয়া পালোহি থানা চাৰিআলি টুকটুকি উঠিম তাৰপৰা ঘৰ পালাম দেন ঘৰ বহুত হৈ গ'ল আজিৰ কাৰণে বেছি হৈ গ'ল তো এতিয়া আমি পালোহি টেক্সি ষ্টেণ্ড আমি টেক্সিত বহিলোঁ এতিয়া আমি যাম টেক্সিৰ পৰা তিনিচুকীয়া টু দুলীয়াজান বহুত অৱস্থা বেয়া হৈছে कंट्रोल कंट्रोल ধুনীয়া হৈ আছে এনে কৈছে তাই এনে কৈছে ধুনীয়া হৈ আছে চ' আপোনালোকৰ সৰি গাইজ তো আপোনালোকৰ যদি ব্লগটো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু ওচৰত থকা কমেণ্ট আৰু ওচৰত থকা বেল আইকনটো টিংকে বজাই দিব যাতে তাই যেতিয়া নতুন ভিডিঅ' দিয়ে তেতিয়া আপোনালোকৰ তালে টিংকে আহি যাব মানে কি ক'ম একো ক'বই নিদিয়ে এই কথা অভাৰলেপ কৰি দিছে চ' ভাল লাগিলে যদি চাব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু তলত মই ডেছক্ৰিপশ্যন লিংকত এই দুজনী ভাগৰ ব্লগৰ লিংক দি দিম এই ভাগৰ মেইনলি যোনটো মেকআপৰ ব্লগটো দি দিম চাব আৰু Q&A ভিডিঅ' জল্দি আহি আছে চ' বাই বাই